গাইজ আজি মই শিকাম ভিডিঅ অনলাইন ট্ৰেইনিং প্ৰগ্ৰামত পিক্সেল এপত কেনেকৈ ফটো এডিট কৰে বা ফটো টেম্পলেট এটা বনাব কেনেকৈ পিক্সেল এপৰ দ্বাৰা বনাব পাৰি। সিম্পলি ফাৰ্ষ্টত প্লে ষ্টৰৰ পৰা পিক্সেল এপটো ডাউনলোড কৰি ল'বা। চাৰ্চ মাৰিবা পিক্সেল লেব, এইটো মোৰ দেখি চাই আছে পিক্সেল এপটো, এইটো ডাউনলোড কৰিবা। তাৰপিছত সিম্পলি ভিতৰলৈ সোমাই যাবা। এনেকুৱা ইণ্টাৰফেচ আহিব। প্ৰথমত তুমি এতিয়া কি কৰিবা, কেনেকৈ বহুতো ধৰণৰ বেকগ্ৰাউণ্ড দিয়া আছে, সেইবোৰ বেকগ্ৰাউণ্ড এটা চুজ কৰিবা। মই চাপোজ এইটো চুজ কৰি ল'লোঁ। এইটো নিউ টেক্সট আছে, এইটো ওপৰৰ বটম ডিলিট বটম আছে, ডিলিটটো কৰি ল'লোঁ। তাৰপিছত এতিয়া তুমি কি কৰিবা সেইটোলৈ মন কৰা। ফাৰ্ষ্টত তুমি এনেকুৱা বেকগ্ৰাউণ্ড অনাৰ পিছত তুমি এতিয়া কিবা টাইপিং কৰিবা। প্ৰথমত তলত চোৱা, তলত এ লিখা আছে, এত যোৱাৰ পিছত এতে টেক্সট লিখা আছে, এতে টেক্সট মাৰা ওপৰত লিখা আছে চাপ নিউ টেক্সট আছে। এইটো তুমি তলত কলমৰ নিচিনা যিটো এডিট লিখা আছে, এইটো এডিটত মাৰা। এনেকুৱা আহিব। এই নিউ টেক্সটটো কাটি লোৱা। এতিয়া মই যদি ফুল এটা টেম্পলেট বনাওঁ আজি 20 মিনিট, প্ৰায় 20 মিনিট টাইম লাগিব, বহুতৰ ভিডিঅ'টো লম্বা হ'ব। সেইকাৰণে মই টাইপিং নকৰি মানে কপি পেষ্ট কৰিম। মই টাইপিং কৰি ৰাখিছোঁ আগত, সেইবিলাক পেষ্ট কৰিম। তুমি টাইপিং কৰি ল'বা। টাইপিং কৰাৰ পিছত ডিজাইনটো কেনেধৰণে কৰিব লাগে সেইটো মই দেখাই আছোঁ। ছাপ'জ মই এতিয়া আনি পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি অ'কে মাৰিলোঁ। এনেকুৱা ইণ্টাৰফেচ আহে। এইটো টানি এতিয়া ডাঙৰ কৰিব পাৰি, তো চাইড কৰিব পাৰি, আঁতৰাব পাৰি। এনেকুৱা চাইজটো মিলাই ল'লোঁ প্ৰথমত। তাৰপিছত চোৱা, স্ক্ৰল ৰাইট কৰিলে সোঁফালে গ'লে কালাৰ বুলি এটা অপশ্যন আছে, এইটো কালাৰত গৈ এনেকুৱা মাৰিবা। তাৰপিছত এই আখৰবিলাকৰ কালাৰটো তুমি কোনটো চাইজ কি কালাৰ ল'বা সেইটো তুমি ডিচাইড কৰিলা। চাওক, এইটো যিটো তুমি এনেকুৱা এটা কালাৰ চুজ কৰিবা যিটো বেকগ্ৰাউণ্ডৰ লগত ফুল্লি ডিফাৰেঞ্চ, মানে বেকগ্ৰাউণ্ডৰ লাইট কালাৰত দেখা পোৱা যায়, সেইবিলাক কালাৰ ল'বা তুমি। এনেকুৱা ল'লা। তাৰপিছত লাইট ক্লিক কৰি দিলা। তাৰপিছত আগুৱাই গ'লে বি লিখা আছে ডাঙৰ, এনেকুৱা তলত ষ্টাইল লিখা আছে, তাতে মাৰিবা। এইটো বল্ড কৰি ল'বা। বল্ড কৰি ল'লে এনেকুৱা আহিব। বল্ড কৰি ল'লে তাৰপিছত ৰাইট ক্লিক কৰি দিবা। তাৰপিছত আৰু সোঁফালে আহিলে কুৰ্ভ বুলি ABC লিখা আছে, যাতে কুৰ্ভ বুলি লিখা আছে, তাতে মাৰিবা। তাতে মাৰি এইটোত বেকাই দিলে কি ধুনীয়া এটা ইণ্টাৰফেচ আহে। এনেকুৱা বেকাই দিব পাৰিবা। তাৰপিছত ৰাইট ক্লিক কৰা। তাৰপিছত টি আখৰটো আছে যে বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটোত গৈ ক্লিক কৰিবা। তাৰপিছত ইনাবল কৰিবা। এইটো কালাৰ চুজ কৰিব পাৰিবা, গ্ৰেডিয়েণ্টত চুজ কৰিব পাৰিবা। গ্ৰেডিয়েণ্টত ভাল ইণ্টাৰফেচ আছে। চাওক, এইটো এনেকুৱা বেকগ্ৰাউণ্ডটো এনেকুৱা ইণ্টাৰফেচ দিব পাৰিবা। দিয়াৰ পিছত তলত চোৱা, বেকগ্ৰাউণ্ডটো যিহেতু খালি আখৰকেইটাত আছে, বাকীকেইটাত অহা নাই, সেইকাৰণে এনেকৈ ৰাইট ফালে, বাওঁফালে, সোঁফালে, ওপৰ ফালে, তলফালে এনেকৈ বাঢ়াই দিব পাৰিবা। আৰু এইটো ঘূৰণীয়া কৰিবলৈ লাষ্টতটো এনেকুৱা টানি দিলেই ঘূৰণি আকৃতিৰ এটা ধুনীয়া ইণ্টাৰফেচ আহিব। লাষ্টত ৰাইট ক্লিক কৰি দিয়া। তাৰপিছত আৰু সোঁফালে গ'লে ষ্টক বুলি এটা অপশ্যন আছে, ষ্টকত যাবা। ষ্টকতটো ইনাবল কৰিবা। এইটো কালাৰ চুজ দিবা, ৰাইট ক্লিক দিলোঁ। চোৱা, বহুত ধুনীয়া এটা ইণ্টাৰফেচ আহি গ'ল না। এনেকৈ প্ৰতিটো আখৰ মানে প্ৰতিটো চেণ্টেন্সে আনিবা, বাক্য আনি ইয়াতে পেষ্ট কৰাৰ লগে লগে বা টাইপিং কৰাৰ লগে লগে এনেকুৱা যিকেইটি ষ্টেপ মই কৰিলোঁ, সেইকেইটি ষ্টেপ প্ৰতিটোৱে কৰিবা। দেন বঢ়িয়া এটা ইণ্টাৰফেচ আহিব। ছাপ'জ এইটোৰ কাম হৈ গ'ল। নেক্সট এটা আনিব খুজিছোঁ। এতিয়া আউটছাইডত এটা ক্লিক কৰা। এনেকুৱা আৰু নিউ টেক্সট আহিব। টেক্সটত ক্লিক কৰা, এডিটত যোৱা, এইকেইটা কাটি দিবা আৰু এনেকৈ আৰু এটা আনা। ঘৰতে বহি পাৰ্ট টাইম ৱৰ্ক। ছাপ'জ এইটো মই কপি কৰি ল'লোঁ, ইয়াতে পেষ্ট কৰিলোঁ, অ'কে মাৰিলোঁ। ঘৰতে বহি পাৰ্ট টাইম ৱৰ্ক। এইটো অলপ সৰু কৰি
এনে এতে সজাই ল'লোঁ। তো প্ৰথমতে সেই তেনেকৈ প্ৰথমতে কালাৰটো চুজ কৰা, কালাৰটো ব্লাক দিলোঁ। তাৰপিছত আখৰকেইটা বল্ড কৰিলোঁ। তাৰপিছত এইটো ক্ৰপ কৰিব নালাগে, বেকগ্ৰাউণ্ডটো দিব পাৰা, বেকগ্ৰাউণ্ডটো এনেকৈ দিব পাৰা। ৰাইট ক্লিক কৰা, লাষ্টত ষ্টকটো মাৰি দিব পাৰা, ষ্টকটো মাৰি দিলা, হৈ গ'ল। তাৰপিছত এইটো হৈ গ'ল। তাৰপিছত বেলেগ এটা আনিবলৈ, ছাপ'জ মই এটা ফটো আনিলোঁ। ফটো আনোতে কেনেকৈ ফটো আনিব পাৰি, মাজত যিটো সোঁ চাইডত মাজত যিটো ঘূৰণীয়া এটা আছে না চতুৰ্ভুজ আকৃতিৰ, সেইটোত মাৰাৰ পিছত তেনেকুৱা আহিব। ইম্পৰ্টত মাৰিলে তুমি ৱাৰ্ক ৰিলেটেড কিছুমান ফটো ডাউনলোড কৰি ৰাখিবা, তাতে ৱাৰ্ক ৰিলেটেড ফটোবিলাক আহি যাব। তুমি চিম্পলি ইয়াৰ পৰা এটা ফটো লৈ লোৱা, ৰাইট ক্লিক কৰা, এনেকৈ সাইজটো তুমি ধুনীয়াকৈ মানে কেনেকুৱা সাইজৰ বিচাৰা সেনেকুৱা সাইজৰ এনেকৈ মিলাই লোৱা, ঠিক আছে। দেন তুমি আৰু একবাৰ বাহিৰত ক্লিক কৰা, আৰু এড যোৱা, আকৌ টেক্সট যোৱা, এডিটত যোৱা, আকৌ তেনেকৈ এটা কপি কৰি লোৱা, তাতে পেষ্ট কৰা বা টাইপিং কৰিব পাৰা। তুমি এনেকৈ টাইপিং কৰি অ'কে কৰি দিয়া। অ'কে কৰি দিয়ে তেনেকৈ আগৰ নিচিনাকৈ মিলাই লোৱা, আগত সাইজটো মিলাই লোৱা, এনেকৈ সাইজটো মিলাই লোৱা। দেন ফাৰ্ষ্ট কাম তোমাৰ হৈছে কালাৰটো চেঞ্জ কৰা, ঠিক আছে। তাৰপিছত ছেকেণ্ড কামটো হ'ল ষ্টাইলটো বল্ড কৰি লোৱা, এইটো ভালকৈ সাজাই লোৱা। তাৰপিছত থাৰ্ড কাম, তুমি বেকগ্ৰাউণ্ড দিবও পাৰা নিদিবও পাৰা। বেকগ্ৰাউণ্ড নিদিলে ষ্টকত যাবা, ডাইৰেক্টলি গৈ এনেকৈ মাৰি দিবা। তুমি ইয়াতে চুজ কৰি ল'বা যাতে ভাল দেখায়। চোৱা বঢ়িয়া দেখাইছে। এনেকুৱাকৈ ফটো ষ্টেপ বাই ষ্টেপ কোনটো ওপৰত বহে কোনটো তলত বহে তেনেকৈ আনি থাকিবা, ঠিক আছে। এনেকৈ আনি থাকিবা। গতিকে থেংক ইউ। ভিডিঅ' এনেকৈ মানে যদি মই ষ্টেপ বাই ষ্টেপ ফুল্লি ভিডিঅ' কৰোঁ 20 মিনিটৰ ভিডিঅ' হৈ যাব। এনেকুৱা লম্বা নকৰোঁ বেছি। তুমি ষ্টেপটো শিকাই দিলোঁ, তুমি এনেকৈ আনিবা বা এনেকৈ সজাই লিখিবা। আৰু যদি কোনো বক্সত লাষ্টলি তুমি বেকগ্ৰাউণ্ডত যিটো এয়াৰ লাইনত আছে এইটো চোৱা, আৰু কেইটা অপশ্যন মই শিকাই দি আছোঁ। এতিয়া চোৱা প্ৰেছপেক্টিভত ক্লিক কৰা, ইনাবল কৰা, এনেকৈ যেনেকৈ বঢ়াই দিব খোজা। চোৱা কি ধুনীয়া ইণ্টাৰফেচ আহিছে, অ'কে মাৰি দিয়া, চোৱা কেনেকুৱা আহিলে। তাৰপিছত আৰু যদি যোৱা একেবাৰে সোঁফালে 3D ৰোটেটত যোৱা, যদি চোৱা কোনফালে কৰা চব আহি যাব। চোৱা একেবাৰে উল্টাই দিব পাৰি, এনেকৈ ৰোটেট কৰি ল'বা। 3D শ্যাডো ইনাবল কৰা, মানে মুঠতে তুমি সব মানে আঁতৰাই চাবা, ঠিক আছে। ওলাই চাবা। লাষ্টত এতিয়া এই লাইনত একেবাৰে তলৰ লাইনত সোঁ চাইডত বাতিৰ নিচিনা এটা আছে, তাত যাবা, ভিজেণ্টিয়েলত মাৰিবা, এনাবল কৰা। চোৱা চাইটৰ যিবিলাক কালাৰবোৰ ধুনীয়া এটা ইণ্টাৰফেচ আহি আছে। এনেকৈ তুমি ভিডিঅ' এটা বনাবা। লাষ্টত যেতিয়া ছেভ কৰিবা তেতিয়া কি কৰিবা, ওপৰত চোৱা ৰেডিঅ'ৰ নিচিনা এটা অপশ্যন আছে, এতিয়া অপশ্যনটোত মাৰিবা ছেভ ইমেজ, তাতে মাৰিবা। মাৰাৰ লগে লগে এতিয়া ছেভ টু গেলাৰী আৰু শ্বেয়াৰ, তুমি লগে লগে গ্ৰুপত শ্বেয়াৰো কৰিব পাৰিবা, ছেভ টু গেলাৰীটো ছেভ কৰি ৰাখিব পাৰিবা। গতিকে থেংক ইউ গাইজ, আজিৰ ভিডিঅ'টো এইখিনি।